Hello everyone, মই ভাসতি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলৰ আন এটি ভিডিঅ'লে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এনেকৈ ওলালো আধা আধি এফালে যাবলৈ ওলাইছো। এফালে মানে কি হ'ল আজি আমাৰ নতুন আলহী আহিব, নতুন সদস্য আহিব আমাৰ মাজলৈ। আপোনালোকে গম পাই চাগে মোৰ নন্দা তাইৰ ভাল খবৰ আছে, তাকে আজি হস্পিটেলত এডমিট কৰা হ'ব। তাকে যাবলৈ ওলাইছোঁ খৰখেদাকৈ আধা আধি ওলালোঁ। এনেকৈ ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। সোনকালে যাব লাগে, ৰাতিপুৱা মৰ্ণিঙতে এডমিট কৰাবলৈ কৈছে 8টা মানত। সেইটো কাৰণে আমি ওলাই মেলি অলৰেডি আজৰি হ'লোগৈ, অকল কাপোৰ কানি পিন্ধিবলৈ আছে। মই এনেকৈয়ে মুখৰ আধা আধি মেকআপ কৰিলোঁ আৰু আধা কৰিবলৈ বাকী আছেগৈ। ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, তেতিয়াহ'লে খৰখেদাকৈ ওলাই লওঁ। আৰু তাৰ আগতে মই আপোনালোকক মেটাৰ্নিটি বেগত কি হস্পিটেল যাবৰ কাৰণে কি বেগত বেবীৰ কাৰণে আৰু মাকৰ কাৰণে কি বস্তু আমি পেক কৰিছোঁ তাকে অলপকৈ সৰুকৈ দেখাওঁ বুলি ভাবিছোঁ। তেতিয়াহ'লে সেইখন আপোনালোকে চাই লওক, মই তেতিয়ালৈকে ওলাই মেলি ৰেডি হৈ লওঁ। এয়া আমাৰ হস্পিটেল নিবৰ কাৰণে কাপোৰবোৰ ঠিক ঠাক কৰা হৈছে বেবী আৰু মাকৰ। তাকে ভাবিলোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ। তেতিয়াহ'লে আহক চাওঁ আমি বেগত কি লৈছোঁ। এইটো প্ৰথম পিন্ধাবা ন? ফাৰ্ষ্ট ডে টুপি মোজা এইকেইটা নেপিকেইটা আৰু এইখন ব্লেংকেট নিচিনা কোমল এখন। আৰু এইকেইখন ৰেপাৰ হয়, বেবীক মেৰিয়াই ল'বৰ কাৰণে ভাল। এইকেইখন লোৱা হৈছে। আৰু এইকেইটা বেবী কাপোৰে হয়, এইকেইটা লোৱা হৈছে কেইটামান বেবী কাপোৰ। এইকেইখনৰ বেবী ৰেপাৰে হয়, এইকেইখন কটনৰ, এখন অলপ গৰম কাপোৰ আছে, বাকীকেইখন কটনৰ হয়। এই কাপোৰটো বহুত কোমল আকৌ। এইটো চবতকৈ মজা লাগে, ভাল লাগে মানে পিন্ধালে। যেতিয়া হাত ভৰিকেইটা মাৰি থাকে তেতিয়া আৰু ভাল লাগে। আৰু এইকেইটা হ'ল টুপি, আৰু এইটো ঊলৰ হয়। এইটো চাওক ইমান মৰম লগা। আৰু এইফালে পুতলা এটাৰ আছে লগাই থোৱা এনেকৈ, ইমান মৰম লগা। এইবিলাক দেখিবলৈ বহুত মৰম লগা এইকেইটা। আৰু এইটো গেঞ্জি কাপোৰৰ হয়, এইটো এটা টুপিয়ে হয়। আৰু এইকেইখন ৰুমাল মুখ চুখ মুচিবৰ কাৰণে বেবী। আৰু এইকেইটা চাওক ইমান কণী মোজা, কিমান ভাল লাগে। এইকেইটা ঊলৰ, দেখিবলৈ বহুত ভাল লাগে। এনেকুৱা সৰু সৰু বস্তুবিলাক, বিশেষকৈ অকণমানি বস্তুবিলাক বিৰাট মৰম লাগে। আৰু এইফালে এইকেইটা নাইটি লোৱা আছে আৰু পেটিকোট আছে, আৰু এখন টাৱেল আৰু এখন বিচনা চাদৰ, গাৰু কভাৰ তেনেকৈ লোৱা হৈছে। এইখিনি লোৱা হৈছে, বিশেষ তেনেকৈ বেছিকৈ একো লোৱা নাই, অলপকৈ এইখিনিকে অলপকৈ লোৱা হৈছে এইখিনিকে। আমি এতিয়া বৰ্তমান ওলাই মেলি ৰেডি হ'লোঁ। ৰাতিপুৱা ডক্টৰে সোনকালে কৰিম বুলি কোৱাৰ কাৰণে এতিয়া খৰধৰ হৈছে একদম। যাওঁ আৰু 7টা বাজি গ'ল। 8টা বজাত তাত এডমিট হ'বলৈ কৈছে, তাৰপিছত বাকীবোৰ হৈ যাব। সেইটো কাৰণে আমি এতিয়া সোনকালে যাওঁ। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব, আৰু ভিডিঅ'টো চাই কেনেকুৱাকৈ আমাক জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে সকলো আশীৰ্বাদ কৰিব মাকক আৰু আমাৰ আহিবলগীয়া বেবীটোৰ কাৰণে। তেতিয়াহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এয়া আমি এতিয়া সঞ্জীৱনী নাৰ্ছিং হোম পালোহি। এয়া মাহঁত বহি আছে, আৰু এইফালে তাইৰ প্ৰেছাৰ চেক কৰি আছে। প্ৰিপেৰেশ্যন চলি আছে আৰু অতীত নিবলৈ। कुछ बोलना है क्या तेरे को?
তাইক অপাৰেশ্যন থিয়েটাৰত সোমালেগৈ এতিয়া বাহিৰত মাহঁত মাহীহঁত বহি আছে মাৰ চিন্তাত মুখখন শুকাই গৈছে একেবাৰে চিন্তা হ'বই আৰু এওঁলোকে এতিয়া বহি বহি মোবাইল টিপি আছে গোটেইকেইজনী মোবাইল টিপি আছে যাওক এজনীও মানে এনেই থকা নাই বহি বহি আমনিও পাইছে সেইকাৰণে মোবাইলকে উলিয়াই গোটেইকেইজনীয়ে চাই আছে মানে খালি টাইমত কি কৰিব এতিয়া tomar kiu কেনেকুৱা লাগিছে এয়া আমাৰ মামাজী মামা হয় ফূৰ্তিত ক'বই পৰা নাই মিঠাই লৈ আহিলেগৈ এতিয়া ফূৰ্তিত ক'বই পৰা নাই একেবাৰে নমস্কাৰ দি মেলি আৰু আমাৰ এখেতলোকে চাব নাপালে বেবী ভিতৰত গৈ পেলাই সেইকাৰণে মোবাইলতে ফটো মাৰি অনা হ'ল এতিয়া মাহঁতে চবেই এনেকৈ মোবাইলতে চাই আছে মায়ে আমাৰ টিকলুজনী আমাৰ বেবী গাৰ্ল হ'ল বেবী গাৰ্ল আপোনালোকক জনাই দিছোঁ ছোৱালী আহিলে লখিমী আমাৰ ঘৰলৈ লখিমী আহিছে হেল্ল' আমি কোনে শিকালে হ'বগে কিন্তু এনেই সমানে হ'ব নহয় no. এইটো কি ওলাই আছে এইটো কি ওলাই আছে এইটো হা আঙুলি এইটো আঙুলিটো ফাটিলে মোজা ফাটিলে তোমাৰ মোজাযোৰ ফাটি থাকিলে এইটো বাবাক কৈ দিবা দেই নতুন এযোৰ লাগে বুলি কৈ দিবা দেই এইটো কি এইটো মোজা এইটো ভাল হৈ আছে এইটো ফাটি গ'ল হয় নাই ফাটি গ'ল কুলু 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 কৈ দিওঁ নি নিশ্চয় নেকি ভণ্টি সাৰ পাই যাব ভণ্টি বৰ খাই যাব নেকি নিশ্চয় ভণ্টি ক'ত গ'ল ভণ্টি শুইছে ভণ্টি ক'ত আছে ন ক'ত আছে ভণ্টি কোনজনী আকৌ নকৰিবা নিজে নিজে গুলু গুলু কৰে নি গুলু গুলু কৰি দিয়ে অঁ ন একো নহয় ন অঁ নাই কোন হয় ন কোন হয় ন অ' ছোৱালী ঐ একোন এয়া কোন মোমায়েকে আজি ফাৰ্ষ্ট টাইম লৈছে ন
মোমাইক পাই গ'ল টিকুলু আছে আছে হাই চকু মেলি চাই আছে ধুনীয়াকৈ ভণ্টি লৈছে মনো ভণ্টি লৈছে চুমুলা দি দিয়া এখন ওপৰত দি দিয়া বাবা শংকৰ কেনেকুৱা দিয়া উলি এজোপা দি দিয়া তুমি আগত